সকলোকে নমস্কাৰ জনাই আজি দুপৰীয়া সাজত কি আছিলে তাৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মৰম দিব বুলি আশা থাকিলে তো আজি ভাতৰ লগত আছিলে সালাড কেঁচা সালাড এইকেইদিন বেছিকৈ খোৱা হয় কাৰণ বিট আৰু গাজৰ বজাৰত যেটা এভেইলেবল হৈ আছে লগতে আছিলে মাছৰ পেটু ভাজি মাছ আনিলে পেটু ভাজিটো মাছ থয় কেতিয়াবা পোৱা নাযায় বাৰু কিন্তু আহিলে পেটু ভাজিটো খাওঁৱে আৰু পেটু ভাজিত আমি অলপমান পিঁয়াজ ভাত জলকীয়া আদা নহৰু এনেকুৱা থাকিলে দিব পাৰে বিৰাটেই টেষ্টি হয় পেটু ভাজি আছিলে আৰু লগতে আছিলে মাছৰ আঞ্জা আৰু মাছ ফ্ৰাই এটা দীঘল দীঘল এইটো মাছৰ নামটো কি নাজানো কিন্তু এনেকুৱা মাছবিলাক আঞ্জাত খোৱাতকৈ ফ্ৰাই কৰি খাই বেছি ভাল লাগে আৰু ডাঙৰ মাছৰ মাজৰ পিছো আছিলে মই আৰু এইখন আঞ্জা জালুকেৰে বনোৱা হৈছিলে গতিকে আজি দুপৰীয়া সাজত এইখিনিয়ে আছিলে যিসকলে মোৰ চেনেলটোক ইমান মৰম দিছে তেখেতসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মৰম দিব কমেণ্ট কৰিব লাইক কৰিব গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ